নমস্কাৰ বন্ধুসকল, সুপ্ৰভাত। আজি লকডাউনৰ মোৰ বোধেৰে 16 দিন চাগে নেকি, 16 নে 17 দিন পাৰ হৈছে আৰু সকলোবিলাক। মই আজি অসমৰ স্বনামধন্য সংগীত শিল্পী জে.পি. দাসৰ কথা সুৰ সংগীত, তেওঁৰ কণ্ঠৰ এটা খুবেই জনপ্ৰিয় গীত গাবলৈ প্ৰয়াস কৰিম। কেনে হয় জনাব। গীতটো পৰিচয়বিহীন যাযাবৰ লগৰী, খুবেই জনপ্ৰিয় গীত, আপোনালোকে নিশ্চয় শুনিছে। গীতটো ভাল যদি লাগে আপোনালোকে লাইক কমেণ্ট কৰিব। পৰিচয়বিহীন যাযাবৰ লগৰী, অকলশৰীয়া মই বিচাৰিছোঁ লগৰী। পৰিচয়বিহীন যাযাবৰ লগৰী, অকলশৰীয়া মই বিচাৰিছোঁ লগৰী। তুমি কোন নাজানো, দৰদী মৰমী, নাম কি নাজানো, অচিনা মৰমী, মৰমেৰে তুমি মোক ললা যে আভতি। মৰমেৰে তুমি মোক ললা যে আভতি, অকলশৰীয়া মই বিচাৰিছোঁ লগৰী। পৰিচয়বিহীন যাযাবৰ লগৰী, অকলশৰীয়া মই বিচাৰিছোঁ লগৰী। আমি যে চিনাকি বহু যুগৰে, আমি বন্ধ খালো উমৰে জুয়েৰে। মৰমেৰে তুমি মোক ললা যে আভতি, মৰমেৰে তুমি মোক ললা যে আভতি, অকলশৰীয়া মই বিচাৰিছোঁ লগৰী। পৰিচয়বিহীন যাযাবৰ লগৰী, অকলশৰীয়া মই বিচাৰিছোঁ লগৰী।